নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। পুনৰ ভেকেঞ্চিজ মুকলি কৰিছে ভাৰত আৰ্থ মুভছ লিমিটেড কোম্পানীৰ ফালৰ পৰা, চমুকৈ BEML ফালৰ পৰা ভেকেঞ্চিবিলাক আহিছে। তো ইয়াতে ITI কেণ্ডিডেটসকলৰ কাৰণে তেওঁলোকে ভেকেঞ্চিজ মুকলি কৰিছে। তো ITI কি ট্ৰেডত পোষ্টবিলাক আহিছে, দৰমহা, এপ্লিকেশ্যন ফিজ, এপ্লাই ডেট, সকলোবিলাক এইটো যে এইটো ভিডিঅ'ত গম পাব। তো ভিডিঅ'টো স্কিপ নকৰিব, সকলোকে চাব, তেতিয়া সকলোবিলাক গম পাব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু সকলোকে অনুৰোধ, যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদিহে আপুনি এজন চাকৰি প্ৰত্যাশা কেণ্ডিডেট হয়, তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে চাওক, ITI ট্ৰেডসকলক তেওঁলোকে সুবৰ্ণ সুযোগ দিছে। ইয়াতে ট্ৰেড ফিটাৰ, টাৰ্নাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, ইলেক্ট্ৰিচিয়ান, তো এইকেইটা ট্ৰেডত তেওঁলোকে অপাৰেটৰ ভেকেঞ্চি মুকলি কৰিছে। তো ইয়াতে চাওক, ট্ৰেডবিলাক আহিছে। তো ইয়াতে ফিটাৰৰ কাৰণে আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকক 60% মাৰ্ক থাকিব লাগিব। ITI যিখন চাৰ্টিফিকেট মাৰ্কশ্বিট, তাতে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। আৰু বাকী ট্ৰেডবিলাকতো একে হয়। NCBT আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। আৰু লগতে আপোনালোকে নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে এই ভেকেঞ্চিবিলাকত এপ্লাই কৰিব পাৰিব। ইয়াতে ITI ফিটাৰৰ কাৰণে 127টা ভেকেঞ্চি আছে। ইয়াতে SC কাৰণে 20টা, ST কাৰণে 8টা, OBC কাৰণে 34টা আৰু EWS 12টা, আনৰিজাৰ্ভৰ কাৰণে 53টা ভেকেঞ্চি আছে। তো ইয়াতে চাওক, ITI টাৰ্ণাৰৰ কাৰণে 93টা ভেকেঞ্চি আছে আৰু SCৰ কাৰণে 14টা, STত অনলি 6 আৰু OBCত 25টা, EWSত ভেকেঞ্চিৰ সংখ্যা 9 আৰু আনৰিজাৰ্ভত 39টা ভেকেঞ্চি আছে। তো এইদৰে ৱেল্ডাৰটো তেওঁলোকে ভাগ কৰি দিছে, আপোনালোকে এবাৰ চাই ল'ব পাৰিব এইকেইটা। তো যদিহে আপোনালোকৰ ITI পাৰ্চেণ্টেজ 60% আছে বা তাতকৈ ওপৰত আছে, তেতিয়া আপোনালোকে এই ভেকেঞ্চিবিলাকত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। তো ইয়াতে জেনেৰেল EWS কেণ্ডিডেটসকলে 29 বছৰলৈকে এপ্লাই কৰিব পাৰিব। 18 পৰা 29 বছৰৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জেনেৰেল EWS। আৰু ST SC হ'লে আপোনালোকে 18 পৰা 34 বছৰ, OBC হ'লে 18 পৰা 32 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে গম পাইছে, ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব, 60% মাৰ্ক থাকিব লাগিব আপোনালোকক। আৰু নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট, চমুকৈ NSC আপোনালোকৰ চাৰ্টিফিকেট আপোনালোকৰ হাতত থাকিব লাগিব। তো ইয়াতে OBC NCL যিখিনি কেণ্ডিডেট আছে, তেওঁলোকক ৰিজাৰ্ভেশ্যন দিয়া হ'ব বুলি ইয়াতে লিখিছে। বা বাকী আপোনালোকে এই চিলেকশ্যনটো গম পালে, এই চিলেকশ্যন যিটো গভ নৰ্মছৰ আণ্ডাৰত দিয়া হয়, সেইটো এই চিলেকশ্যন ইয়াত প্ৰদান কৰা হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে, জেনেৰেল EWS OBC কেণ্ডিডেটসকলে 200 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। ইয়াতে কোনো ধৰণৰ ফিজ ঘূৰাই দিয়া নহয়। বাকী কেটেগৰীখিনিৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া হ'ব, তেওঁলোকে ফি পে' কৰিব নালাগে। আৰু ইয়াতে চাওক, BEML যিটো চিলেকশ্যন অপাৰেটৰ কাৰণে যিটো চিলেকশ্যন প্ৰচেছ, ইয়াতে কি হ'ব তেওঁলোকে লিখিছে। ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ CBT হ'ব, মানে 2 ঘণ্টাৰ সময় আপোনালোকৰ CBT হ'ব। আৰু ইয়াতে 3টা পাৰ্টছত আপোনালোকৰ MCQ হ'ব। আৰু MCQ টেষ্টত আপোনালোকৰ ফাৰ্ষ্ট পাৰ্টটোত আপোনালোকৰ 20টা কুৱেশ্যন থাকিব জেনেৰেল এৱাৰনেছৰ ওপৰত। আৰু ছেকেণ্ড পাৰ্টটোত আপোনালোকৰ 20টা কুৱেশ্যন থাকিব ইংলিছ আৰু ৰিজনিং। থাৰ্ড পাৰ্টটোত থাকিব আপোনালোকৰ 60টা কুৱেশ্যন আপোনালোকৰ ট্ৰেডৰ থাকিব। আপোনালোকে যিটো ট্ৰেডত এপ্লাই কৰিব, ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, ইলেক্ট্ৰিচিয়ান, টাৰ্নাৰ, তো যিটো ট্ৰেডত আপোনালোকে এপ্লাই কৰিব, সেই ট্ৰেডটোৰ ওপৰত 60টা কুৱেশ্যন সোধা হ'ব। আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। প্ৰত্যেকটো নম্বৰৰ কাৰণে 1 নম্বৰকৈ থাকিব, প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে 1 নম্বৰকৈ থাকিব। ইয়াতে নিগেটিভ মাৰ্কিং নাই। আৰু আপোনালোকে ইয়াতে চাওক, সেইকেইটা যেতিয়া যিসকলে মানে ইয়াতে CBTত কোৱালিফাই কৰিব, তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন পাছ কৰাৰ পাছত আপোনালোকৰ এটা মেডিকেল টেষ্ট হ'ব। তাৰপাছতে আপোনালোকৰ চিলেকশ্যন সম্পূৰ্ণ হ'ব আৰু আপোনালোকে চাকৰিটো পাব। আৰু ইয়াতে তেওঁলোকে লিখিছে যে চেলাৰীৰ কথাটো তেওঁলোকে লিখিছে। চেলাৰী আপোনালোকক বেছিক পে' 16,900 টকা দিয়া হ'ব। আৰু প্লাছ তাৰ লগত আপোনালোকক এলাৱেঞ্চবিলাক থাকিব, TA থাকিব, DA থাকিব। এইখিনি মিলাই আপোনালোকৰ এপ্ৰক্সিমেটলি আপোনালোকৰ 27,000 আপোনালোকৰ দৰমহা হ'বগৈ। আৰু ইয়াতে চাওক, আপোনালোকৰ এইটো পাৰ্মানেণ্ট চাকৰি নহয়, অনলি 4 ইয়াৰ্ছৰ কাৰণে আপোনালোকক এংগেজমেণ্ট কৰা হ'ব। 4 ইয়াৰ্ছৰ পাছত আপোনালোকক ন'টিচ দিয়া হ'ব। ন'টিচ দিলে তেতিয়া আপোনালোকে কোম্পানীৰ পৰা হয়তো উলিয়াই দিব, বা তেওঁলোকে নেক্সট আকৌ কামৰ কাৰণে তেওঁলোকে আপোনালোকক ন'টিচ প্ৰদান কৰিব বুলি ইয়াতে লিখিছে। তো আপোনালোকে ফুল এডভাৰটাইজমেণ্টটো আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি সবিশেষ জানি ল'ব পাৰে। আৰু অনলাইন এপ্লাই পৰ্টেলটো যিটো BEML অফিচিয়েল ৱেবছাইট আছে, তাতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াৰে অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। আৰু আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় যদি আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু 4 ইয়াৰ্ছৰ চাকৰি হয়। 4 বছৰ কৰাৰ পাছত এজন কেণ্ডিডেটে আকৌ বেলেগত সোমোৱাৰ চিন্তা কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে চাই চিতি এপ্লাই কৰিব, যদি ইণ্টাৰেষ্টেড এলিজিবল হয় তেতিয়া এপ্লাই কৰিব। আৰু এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ আপোনালোকক সকলোবিলাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্ট আৰু ITI 10 পাছ, হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট, মাৰ্কশ্বিট আপোনালোকৰ প্ৰয়োজন হ'ব।
আৰু আপোনালোকে যদি PWD কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকক PWD চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব আৰু ৰিচেণ্ট ফটোগ্ৰাফ আপোনালোকৰ ছিগনেচাৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড আপোনালোকক প্ৰয়োজন হ'ব আৰু যিখন নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট এই চাৰ্টিফিকেটখন আপোনালোকক প্ৰয়োজন হ'ব। আৰু এটা কথা আপোনালোকে স্পষ্টকৈ জানি লওক, যদিহে আপোনালোকৰ এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট নাথাকে তেতিয়া আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিব নোৱাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথাটো আপোনালোকে গম পাইছে, এপ্লিকেশ্যন ফিজটো 200 হয় জেনেৰেল OBC EWS কেণ্ডিডেটসকল, বাকীখিনি কেণ্ডিডেটে সম্পূৰ্ণ বিনামূলীয়া, এপ্লাই ফিজ তেওঁলোকে দিব নালাগে। আৰু এই গোটেই ডকুমেণ্টখিনি আপোনালোকে এপ্লাই কৰোঁতে PDF আকাৰে তাতে আপলোড কৰিব লাগিব বুলি ইয়াতে লিখিছে। তো ভিডিঅ'টো ইমানেই আছিলে, যদিহে ভিডিঅ'টো আপোনালোকে কিবা বুজি নাপালে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব, সকলোবিলাক আপোনালোকক জনাই দিয়া হ'ব। ধন্যবাদ।